নমস্কাৰ, ভনিতা ডায়েৰীৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। 5টা এটি ভিডিঅ' আজি আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াত মই কেপচিকাম আৰু বিলাহী ব্যৱহাৰ কৰিছোঁ যদিও আপোনালোকে ব্ৰকলি, বন্ধাকবি, বিন, গাজৰ আদি নানা ধৰণৰ চব্জি ব্যৱহাৰ কৰিব পাৰে। এনেদৰে পাস্তাখন খাবলৈও সোৱাদ হয়। সাধাৰণতে সৰু সৰু ল'ৰা-ছোৱালীবিলাকে বাহিৰৰ পৰা অনা বস্তুৰ প্ৰতি অধিক আকৰ্ষিত হোৱা দেখা যায় যদিও আপুনি এনেদৰে বনাই দিলে সৰু সৰু ল'ৰা-ছোৱালীবিলাকে খায়ো ভাল পাব, লগতে ই স্বাস্থ্যসন্মত হ'ব। লগতে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ লাইক বা কমেণ্টে মোক এটি ভিডিঅ' বনাবলৈ আগ্ৰহীত কৰে।